নমস্কাৰ। আগতীয়াকৈ আমি হেন্দালি অবিহনে মাটি থোৱা খেতি আমি কৰিব পৰা হৈ গ'ল। যিকোনো খেতি কৰিব পৰা হৈ গ'ল। আপুনি লাই, মূলা হৈ গ'ল মানে এতিয়া সময় গৈ আছে। জুলাই শেষ ভাগৰ পৰা আগষ্ট প্ৰথম বা 15 তাৰিখৰ আগলৈকে আমি যিকোনো খেতি কৰিব পাৰিম। কিন্তু এতিয়া আমি আটাইতকৈ দিবলৈ সুবিধাজনক হৈ আছে ৰঙালাও খেতি। ৰঙালাও কৰিবলৈ এতিয়া যথেষ্ট আগতীয়া হৈ আছে। এতিয়া ৰঙালাও কৰিলে আমি যথেষ্ট লাভ পাব পাৰিম। আমি ৰঙালাও খেতি কৰি চাওঁচোন একবাৰ। এতিয়া কথাটো হ'ল কি, ৰঙালাও খেতি কৰোঁতে আমি একেডৰা মাটিতে দুবিধ কেনেকৈ খেতি কৰিব পাৰি সেইটো কথাও ভবা প্ৰয়োজন হৈ আছে, বিশেষকৈ খেতি মাটিৰ অভাৱৰ কাৰণে। গতিকে আমি যদি ৰঙালাও দিওঁ, ৰঙালাও পুলি ৰুওঁ বা বীজেই দিওঁ, ৰঙালাও পুলি হৈ বগাই গৈ মানে আমি সেইখিনি মাটিতে হাল বাই চাহ কৰা মাটিখিনিতে অলপ গোবৰ দি লাই শাকৰ পুলি ৰুব পাৰিম। লাই শাকৰ পুলি আপুনি ভাবিব নোৱাৰিব, এজোপা কবিত যিমানখিনি লাভ পাব, কিন্তু লাই শাকৰ পুলিত তাতকৈ বেছি লাভ। আৰু এটা কথা, ৰঙালাও বগাই গৈ মানে লাই শাকো হৈ যাব, পালেঙো হ'ব, লফা হৈ যাব, ধনিয়া হৈ যাব। ধনিয়াটো মই কৈছোঁৱে, ভেটিকৈ দিলে এটা মানে ক্ৰম অনুসাৰে দিলে লাভটো বেছি থাকে। গতিকে আমি মাটি খেতিত একেডৰা মাটিতে দুবিধ খেতি কেনেকৈ কৰিব পৰা যায়। কিন্তু ৰঙালাও দিলে এতিয়া চাকাটা দিবলৈ হৈছে। চাকাটা মানে 45 দিনৰ ভিতৰত আমি ছিঙিব পৰা হৈ যায়গৈ। যথেষ্ট লাভ থাকে আগতীয়াকৈ যদি ৰঙালাও খেতি কৰা হয়। আৰু এতিয়া বজাৰখনৰ কাৰণে বেছি সুবিধাজনক, ৰঙালাও কেজি হিচাপত বিক্ৰী হয়। আগতে চাইজ লৈ বিক্ৰী হৈছিলে 20-30 টকা, এতিয়া কিন্তু কেজিয়ে 15-20 টকা পাইকাৰী। আগতীয়াকৈ ওলালেতো 33-35 টকা পাইকাৰী কেজি চলি যাব। গতিকে ৰঙালাও আমি ধুনীয়াকৈ জাতিলাও দিব পাৰিব। জাতিলাও দিলে কি হ'ল, হেন্দালি হয়। বিশেষকৈ ৰঙালাও খেতি হয় মানে তাত বেলেগ শাক মানে যিকোনো শাকৰ খেতি কৰিব পৰা যাব। গতিকে চাওঁচোন আমি কিমান ধুনীয়া মূলা দিব পাৰিম। বনো নগজে, মাটিখিনি চাহ হৈ থাকিব। ৰঙালাও বগাই মানে আমি মূলা বা লাই শাক, লফা, পালেং, ধনিয়া এইবিলাক উঘালো মানে তাত অপতৃণবিলাকে বাহ নলয়। চাওকচোন কিমান ধুনীয়া সুবিধা। কৰি চাওক। যদি ভিডিঅ'টো ভাল পায়, লাইক এটা মাৰি দিব আৰু লগতে কমেণ্টত লিখি দিব ভাল লাগিছে বুলি। থেংক ইউ।